বেটি বচাও বেটি পঢ়াও এই যি বিজেপিৰ শ্লোগান আৰু এই বিজেপিৰ দিনতে এতিয়া আমি দেখিছোঁ যে নাৰী সুৰক্ষিত নহয়, যুৱতীসকল সুৰক্ষিত নহয়। কাৰণ এইটো কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ যে অপৰাধীৰ কোনো ধৰ্ম নাই। কাৰণ কেলৈ আমি যোৱা 1 তাৰিখে দেখিবলৈ পালোঁ হাইলাকান্দিত 5টা নৰপিশা আছে, 5টা ধুৰন্ধৰে এজনী নাবালিকা ছোৱালীক ৰেপ কৰিলে, বলৎকাৰ কৰিলে। ঘৰত কোনো নথকা হুজুক লৈ পিছ দুৱাৰেদি 4জন যুৱক আৰু আগ দুৱাৰেদি এজন যুৱক সোমাইছে বুলি আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে সোমাই পেলাই ছোৱালীজনীক তাই চিঞৰ বাখৰ কৰিবলৈ লওঁতে মুখত হেঁচা মাৰি ধৰি ইটা লৈ পেলাই ইটাৰে মূৰত মাৰি মাৰি চকু ওলাই গ'ল আৰু সেই নাবালিকা ছোৱালীজনীৰ গুপ্তাংগত ৰদ ভৰাই দিছে। গতিকে আমাৰ বুকু কঁপি গৈছে। কাৰণ কিয় মোৰ ঘৰতো ছোৱালী আছে, আৰু মুখ্যমন্ত্ৰীক মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ ঘৰতো ছোৱালী আছে। গতিকে সেই দৃষ্টিৰে চাই কোনো ধৰ্মৰ কথা নাভাবি এই নৰপিশাচকেইটাক কিন্তু মৃত্যুদণ্ড দিয়ক, দৌৰাই এনকাউণ্টাৰ কৰক, কোনো ফাঁচি চিষ্টেম নাই, ন' এৰেষ্ট, ন' কিবা কোনো কথা নাই, ডাইৰেক্ট এনকাউণ্টাৰ, চিধা কথা। আমাক এনকাউণ্টাৰ লাগে। এই পাখণ্ড গীতাক মই এটাই কথা ক'ব বিচাৰিছোঁ যে যদি চৰকাৰে নোৱাৰে, মুখ্যমন্ত্ৰীয়ে নোৱাৰে, কিবা ধৰ্মৰ কথা ভাবি থাকে, তেতিয়া মই এটা কথা কৈছোঁ যে হাইলাকান্দিৰ জনগণ ওলাই আহক, যাতে আপোনালোকৰ ঘৰৰ যুৱতী বা নাৰীসকল যাতে সুৰক্ষিত হৈ থাকক। এইকেইটাক যদি আপোনালোকে বা চৰকাৰে যদিও ইয়ালোকক উচিত শাস্তি নিদিয়ে, দৃষ্টান্তমূলক শাস্তি নিদিয়ে, এনকাউণ্টাৰ নকৰে, কিন্তু আপোনালোকে নিজভাৱে ইয়াৰ সিদ্ধান্ত লওক। হাইলাকান্দি ৰাইজক কৈছোঁ, কাৰণ আমাৰ ঘৰত ছোৱালী আছে, আপোনালোকৰ ঘৰত ছোৱালী আছে। আমি বচাবলৈ হ'লে এতিয়া এওঁলোকক কি আছে, এটাকে এনকাউণ্টাৰ কৰিলেহে এটি শিক্ষা পাব। কাৰণ বাৰম্বাৰ দেখি আহিছোঁ যে আমাৰ মহিলাসকলৰ ওপৰত যিকোনো ধৰ্মই নহওক কিয় কোনো চকু দিব নোৱাৰিব। ৰঙা চকু বুলি কথা নাই, কোনো চকু দিব নোৱাৰিব, আৰু এই চকু ফুটুৱাই দিয়া হ'ব, চিধা কথা। গতিকে এই 5টা নৰপিশাচ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি গম পাইছোঁ। গ্ৰেপ্তাৰ কৰি জেল আপোনাৰ প্ৰেৰণ কৰি তাতে ধমকি থাকিলে নহ'ব, উলিয়াই লওক জেলৰ পৰা, মুখ্যমন্ত্ৰী আমি এটা কথা ক'ব বিচাৰিছোঁ যে উলিয়াই লওক জেলৰ পৰা, আৰু এটাকে আপুনি এনকাউণ্টাৰ কৰক। তেতিয়া আপোনাক মানিম, আপোনাক চেলুট দিম যে আপুনি এই লগত কাণ্ডৰ লগত জড়িত এইবিলাকৰ লগত যে কোনো ধৰ্মৰ কথা নাই, কোনো ৰাজনীতিৰ কথা নাই। তেতিয়া গম পাম যে ইউ আৰ দ্য ৰিয়েল হিৰো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শুব পৰা কালি যেতিয়া এই নিউজটো দেখিছোঁ, কালিৰ পৰা গা নোম শিয়ৰি আছে যে সেই ছোৱালীজনী কিমান চটফটাই মৃত্যুমুখলৈ গুচি গ'ল, যে ইটাৰে মাৰি চকু লাইজকে মাৰিছে, ৰদ গুপ্তাংগত সোমাই দিছে, তাৰপিছত ৰেপ কৰিছে। বহুত ধৈৰ্য ধৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এটা কথা ক'ব বিচাৰিছোঁ যে আমাক অসমৰ জনগণক এই নৰপিশাচকেইটাৰ ওপৰত এনকাউণ্টাৰ লাগে, চিধা কথা, স্পষ্ট কথা।